हाय फ्रेंड्स मैं जिना डेकाई आपनालोकলৈ स्वागतम जनाइछु। আজি নতুন এটা ভিডিওটো হৈছে বিহুৰ স্পেশাল সুজি আৰু নাৰিকল মিক্সনৰ লাড়ু। সুজি আৰু নাৰিকল মিক্সনৰ লাড়ুটোত কি কি প্ৰয়োজন হ'ব প্ৰথমতে চাই লওঁ আহকচোন। প্ৰথমতে আমি সুজি লৈছো মই 3 কাপ, নাৰিকল গুড়া কৰি লৈছো এফাল, চেনি লৈছো, কিশমিশ, কাজু কেইটামান ইলাচি থেতালি গুড়া কৰি লৈছো, অকণমান ঘিউ লৈছো। আনফালে মই গেছত কেৰাহীখন পাতি থৈছো আৰু কেৰাহীখন গৰম হৈছে। প্ৰথমতে মই ঘিউখিনি কেৰাহীটোত গৰম হৈ থকা কেৰাহীটোত দি দিছো। ঘিউ দিলে খাবলৈ কাৰণে বেছি টেষ্টি হয়। ঘিউ নিদিয়াকেও বনাব পাৰে আপোনালোকে, অলপমান ঘিউ দিলেই হ'ল। কিমান দিয়ে আপোনালোকৰ নিজৰ ইচ্ছামতে দিব পাৰে। বেছিকৈ দিলে বেছি টেষ্টি হ'ব, কমকৈ দিলে কম টেষ্টি হ'ব। আৰু ঘিউখিনি গলিছে, এতিয়া মই সুজিখিনি ঢালি দিম। এয়া সুজিখিনি আপুনি 5 পৰা 6 মিনিটমান টাইম গেছৰ ফ্লেমটো লো, এবাৰ হাই কৰি ভাজি থাকিব, লৰাই দিব। 5 পৰা 6 মিনিট টাইম লৰাই দিব। এয়া দেখিছেনে ঘিউখিনি সুজিৰ লগত মিক্স হৈ গৈছে। এনেকৈ অলপ টাইম ভাজিব। फ्रेंड्स এতিয়া মই নাৰিকলখিনি দি দিছো। সুজিটো হৈ গৈছে, তো মই নাৰিকলটো দি দিছো। নাৰিকলটো আপুনি বেছিকৈও দিব পাৰে, কমাইও দিব পাৰে। বেছিকৈ দিলে বেছি টেষ্টি হ'ব, কমাই দিলে কম টেষ্টি হ'ব। ৰবা দিয়া কাজুটো তাৰ পিছত কাজু দি দিছো। তাৰ পিছত কিশমিশটো দি দিছো। এতিয়া কাজু আৰু কিশমিশৰ মিশ্ৰণখিনি অলপ টাইম ভাজিব লাগিব। সুজিখিনি 2 পৰা 3 মিনিটমান ভাজিলে হৈ যায়। তাৰ পাছত কাজু আৰু কিশমিশখিনি দি দিব লাগে। এতিয়া কাজু আৰু কিশমিশখিনি আকৌ 2 মিনিট ভাজি দিম। এয়া দেখিছেনে, এনেকৈ ভাজি দিব। ফ্ৰেণ্ডছ আনফালে মই চেনি আৰু পানীৰ মিক্সনটো বনাই দেখাই দিওঁ। এইফালে চাওকচোন, চেনিখিনি তলত ডুব যোৱাকৈ দিলেই হ'ল। পানীটো বেছি পানী দিব নালাগে। আনফালে মোৰ সুজিটো হৈ গৈছে। সুজি আৰু নাৰিকলৰ মিশ্ৰণটো ভজা হৈ গৈছে। এয়া চেনি আৰু পানীৰ মিশ্ৰণখিনি উতলিব ধৰিছে। মই চেনি 1 কাপ দিছোঁ। আপোনালোকে যদি মিঠা বেছিকৈ খায় তেনেহ'লে চেনিটো অলপ বেছিকৈ দিব লাগিব। আৰু আনফালে মই সুজিটো এখন ট্ৰেত ওলাই থলোঁ। এয়া চেনি পানীখিনি গৰম হৈ আছে, উতলিব ধৰিছে। ফ্ৰেণ্ডছ এয়া চেনি আৰু পানীৰ মিশ্ৰণটো হৈছে। আপোনালোকে কেনেকৈ হৈছে বুলি গম পাব, এনেকৈ চাব। চেনিখিনি অলপ এঠা হ'ব ধৰিব, ফুটাৰ দৰে। হাতেৰে চুই চাব, যেতিয়া এঠা হ'ব তেতিয়া তাৰ হৈছে বুলি আপোনালোকে গম পাব। এয়া মোৰ চেনি আৰু পানীৰ মিশ্ৰণটো হৈ গৈছে। এতিয়া মই আনফালে এই সুজি আৰু
নাৰিকল গলাই থৈ দিছোঁ, ভাজি থৈ দিছোঁ। তাত লাহে লাহে ওপৰত ঢালি দি চেনি পানীখিনি আনফালে এটা বাটিত ঠাণ্ডা পানী ল'ব, কাৰণ হাতটো গৰম হৈ যাব পাৰে। লাডুটো বনাবলৈ অসুবিধা হ'ব, গতিকে এনেকৈ বহুত গৰম হয়। চেনি পানীটো যদি ঢিলা ঢিলা পায় আকৌ অলপ দি ল'ব। গৰম হৈ আছে। এনেকৈ অলপ অলপকৈ, যদি আপোনালোকে গাখীৰ দিওঁ বুলি ভাবে ইয়াতে গাখীৰ দিব পাৰে। গাখীৰ দিলে খাবলৈ আৰু ধুনীয়া টেষ্টি হয়। বহুত গৰম, চুবই পৰা নাই। এয়া এটা লাড়ু হৈ গৈছে, চাওকচোন। এয়া দ্বিতীয়টো লাড়ু বনাই আছোঁ। যেতিয়া ঠাণ্ডা হৈ আহিব তেতিয়া লাড়ুটো টান হৈ আহিব, খাবলৈ ভাল লাগিব। ফ্ৰেণ্ডছ, যেতিয়া আপুনি লাড়ুকেইটা বনাই থাকিব তেতিয়া তাত ইলাচি গুড়িটো ছটিয়াই লৈ লাড়ু বনাব। ছটিয়াই সানি সানি লাড়ু বনাব। যদি গাখীৰ পাৰে গাখীৰো অলপ শুকান ছটিয়াই দিব, পাউডাৰ গাখীৰটো দিব পাৰে। ফ্ৰেণ্ডছ, এয়া মোৰ লাড়ু বন্ধা হৈ গৈছে। যদি আপোনালোকে লাড়ু বন্ধাৰ সময়ত কোনোবা থাকে ঘৰত, তেতিয়া সহায় ল'ব পাৰে। যদি সহায় নলয় তেনেহ'লে সোনকালে বনাবলৈ অলপ চেষ্টা কৰিব লাগে। মই বহুত সোনকালে বনাবলৈ চেষ্টা কৰিছোঁ। এয়া দেখিছেনে, লাড়ুবিলাক ধুনীয়া টান টান হৈ আহিছে। টান টান, খাবলৈ ধুনীয়া টেষ্টি হয়। যদি মোৰ ভিডিঅ'টো আপোনালোকৰ ভাল লাগিছে, লাইক কৰিব, শ্বেয়াৰ কৰিব, ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব আৰু কাষতে থকা বেল আইকনটো দবাই দিব। আহি থকা ভিডিঅ'বিলাক যাতে সকলোতকৈ আগতেই আপোনালোকে পায়। আজিলৈ বাই বাই।